বন্ধুসকল আজি ৰাতি ভাত খাজ মুখৰ আগত লৈ লৈছোঁ। আজি আকৌ ভতিজাটোৱে বনালে কণী বিৰিয়ানী। সেইটো এটা লৈ গৈছে বইল কৰি কণী বিৰিয়ানী ভতিজাটোৱে বনাইছে, মই বনোৱা নাই। ৰাইতাটো খালি মই বনাইছোঁ দেই বাৰু। কেনেকুৱা হৈছে খায়ো চোৱা নাই বাৰু এইটো ৰাইতাৰ। এনেকৈ ডিম আছে, তিয়ঁহ আছে, এইফালে বইল ডিম দুটাও আছে। আকৌ কি কয় এইটো কণী বিৰিয়ানীটো আকৌ কণী দিয়াই আছে দুটাকৈ। আজি ভালকৈ দি লওঁ আৰু যেনিবা। ঠিক আছে, আপোনালোকে খালেনে? যদি নাই খোৱা খাই বৈ লওক, নহ'লে লগতে ওলাই লওক, লগে ভাগে খাওঁ, ভাল লাগিব নহয় যেনিবা। সেইকাৰণে ক'লোঁ আৰু মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায় ভাল কমেণ্ট কৰিব, বেয়া বেয়াকৈ কমেণ্ট নকৰিব। বেয়া বেয়াকৈ কমেণ্ট কৰা মানুহবিলাক ঢেৰ ওলাইছে আজিকালি। কালিয়ে কিমান গালি পাৰিছে ঠিক নাই। আৰু বহুত বেয়া লেতেৰা ভাষা কৈ দিয়ে, বহুত বেয়া লাগে। সেইটো গতিকে মানে মাথাটো উল্টা হৈ যায়। কমেণ্ট ওলটাই দিবলৈও মই নোৱাৰোঁ, মই নিদিওঁগৈ। এই যি বকো বকি থাক বুলি এৰি দিওঁ আৰু যাই হওক, যি কয় কৈ থাকিব। কিন্তু মোক ভাল পোৱা কিজনেতো তেনেকৈ নকয় নহয়। সেইখাতিকে তেওঁলোকৰ খাতিকে, আপোনালোকৰ খাতিকে, ভাল পোৱা কিজন আপোনালোকৰ খাতিকে এই ভিডিঅ'টো যিটোকে খাওঁ তাকে দেখাই দিওঁ যেনিবা। সেইটো না কিবা অপৰাধ হ'ব পাৰে নে বাৰু? ঠিক আছে, আজিলৈ এক পেক ইংলিছখন। জয় শ্ৰীৰাম। তাৰপিছত লগতে ভাতটো জয় শ্ৰীৰাম। ভাল লাগিছিল। অকণমান ৰাতি ৰাতি খাই চাওঁ। এক নম্বৰ মজা, এক নম্বৰ হৈছে ধুনীয়াকৈ। বাচমতি চাউলৰ বিৰিয়ানী। মই বিৰিয়ানী বনাব নাজানো, আনি দিছোঁ এই ভতিজাটো বনাই দিছে, কিন্তু টেষ্ট লাগিছে, বেয়া লগা নাই। আৰু এদিন আপোনালোকক চিকেন বিৰিয়ানী বনাব দিম, চিকেন বিৰিয়ানী এক বনাব দিম আৰু খাই পিনি আপোনালোকক দেখাম, লগে ভাগে খাম, হয়নে বাৰু? বেংগলোৰ কেণ্ট বুলি আছিলে আগতে, বেংগলোৰ কেণ্ট। নহয় বেংগলোৰ মেজেষ্টিক বুলিয়ে নহয়, আগতে বেংগলোৰ কেণ্টত নামিছিলোঁ। সেইটো মানে
এতিয়া মাৰ্কেট হ'ল গম পাওঁ নাই ষ্টেচন এতিয়া মাৰ্কেট আমি যে মেচি যাম যে এইফালে যে সেইটোৱে সেইটো এতিয়া মাৰ্কেট হ'ল সেইদিনাখনি গৈছো নহয় ষ্টেচন নাই গোটেই মাৰ্কেট হৈ গ'ল আমি ভেংকটেশ্বৰ যাম সেইটো পামগৈ ছটাকি যাম সেইটোও পাম গোটেই ষ্টেচনৰ গোটেই দোকান দেখিছোঁ বাছো আছে বেংগলত কি হ'লে সৰু ষ্টেচনবিলাক উঠাই দিলে সেইটোৱে কৈছোঁ সৰু ষ্টেচনবিলাক উঠাই দিছে বেংগলৰ কেম্পটো সৰু আছিলে নেকি গোটেই